নিবনুৱা সমস্যা বৰ্তমানৰ সমাজৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। অসমৰ বহু লোকে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বিভিন্ন ধৰণৰ নিবনুৱা সমস্যাৰ ভিতৰত শিক্ষিত নিবনুৱা সমস্যাই এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছে। যিসকলে কাম কৰিবলৈ ইচ্ছুক কিন্তু উপযুক্ত জীৱিকাৰ বাবে উপাৰ্জন কৰা নিয়োগৰ সুযোগ লাভ কৰাত ব্যৰ্থ হয়। ব্যক্তিয়ে হতাশ নহয়, চিন্তা নহয়, চিন্তন কৰি উপযুক্ত কৰ্মসংস্থাপনৰ নিজেই ব্যৱস্থা কৰিব পাৰিলে বহু পৰিমাণে নিবনুৱা সমস্যা দূৰ হ'ব। অসমত শিক্ষিত নিবনুৱা সমস্যা হৈয়ে আছে এক উল্লেখযোগ্য বিষয়। ভাৰতৰ বহু ঠাইত যিদৰে শিক্ষা আৰু দক্ষতা থকাৰ পাছতো অসমৰ বহু ব্যক্তিয়ে নিজৰ অৰ্হতাৰ মিলৰ বাবে উপযুক্ত সুযোগ বিচাৰি সংগ্ৰাম কৰে। তেওঁলোকে কেইবাটাও কাৰকৰ সমস্যাৰ সন্মুখীন হয়, যেনে উপযুক্ত চাকৰিৰ সুযোগৰ মিল নোহোৱা, সীমিত উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ, আন্তঃগাঁথনি আৰু উন্নয়ন, সীমিত চৰকাৰী চাকৰি, উপযুক্ত নিৰ্দেশনাৰ অভাৱ, দুৰ্নীতি, প্ৰব্ৰজন আৰু জনসংখ্যাৰ বৃদ্ধি ৰাজ্যত শিক্ষিত নিবনুৱা সমস্যাৰ আটাইতকৈ ডাঙৰ কাৰণ। অসমত শিক্ষিত নিবনুৱাৰ সন্ধানত স্নাতক আৰু স্নাতকোত্তৰ স্তম্ভৰ পৰা পদলৈ খোজ কাঢ়িছে। অসমৰ শিক্ষিত নিবনুৱা সমস্যাৰ সমাধানৰ বাবে চৰকাৰ, ব্যক্তিগত খণ্ড, শিক্ষানুষ্ঠানৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজন। দক্ষতা বিকাশ কাৰ্যসূচী, উদ্যোগীকৰণক প্ৰসাৰিত কৰা, বিনিয়োগ আকৰ্ষণ কৰা, অৰ্থনীতিৰ বৈচিত্ৰতা আদি পদক্ষেপে সময়ৰ লগে লগে সমস্যাটোৰ উপশম কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে পাঠ্যক্ৰমক মিলাই আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ প্ৰসাৰ ঘটাই শিক্ষা আৰু নিয়োগৰ মাজৰ ব্যৱধান দূৰ কৰিব পৰা নীতিৰ প্ৰয়োজন।